গুড মৰ্ণিং গাইজ। আমি এতিয়া কামাখ্যা মন্দিৰত যাম আৰু যাব ওলাইছিলোঁ, কিন্তু বৰষুণ দিয়ে চাওকচোন। সেইকাৰণে যাব পৰা নাই, ফাঁচি আছোঁ। আমি বাছত যাম মানে। খালি তথাপিতো বতৰটো ভাল লাগছে, বাৰু ঠাণ্ডা, কি ধুনীয়া। কমলি যাম আৰু বৰষুণটো। এইটো আমাৰ গামলা দন কিবা গামলা কমৰ আগে মুকুলক দেখোচোন, কিবা ফুলৰ ফটো উঠি আছে। এইটো আমাৰ মুকুল ফটো উঠি আছে। কিহে গামলা কেনে কৰা দেই, দেখো মোক দেখো। মই এটা কবিতা কওঁ নেকি? মই হলো গামলা, চলাল আছো তামলা, আগবাঢ়ি যাই আছো বৰষুণৰ বতৰত। ভাল লাগছে এই, আকৌ ভাল লাগে না। কি কবিতা কলি তই? এই তইগিলা অলপ বকি নাথয় কিয়া? আমি এতিয়া বাছত উঠিম, কিবা উঠিম এইগিলা নকয় কিয়া? মোক কিয় খালি দেখে আছে? কবিতা ভাল লগা বুলি কোৱা নাই তই? বেছি কথা অলপ ৰাজদীপ। এইটো আমাৰ ভগৰাবৰ ষ্টেচন। ই মেখেলা দাঙি যাই আছে গামলাই। একদম ধুনীয়া ভগৰাবৰ ষ্টেচন, ধুনীয়া। আমাক ৰখিছিল, এতিয়া আমি মজাকে যাম। হিমজ্যোতি বোলে 4টাতে শাৰী পায়, শাৰী পাইছি 5টা মানুহত। এই বাস্তৱ হৈ উঠাই দিলে। এতিয়া আমি মজাকে যাওঁ না কি? মোকে লাগে কিবা কিনি মজা। আমি যাই আছো, ধুনীয়া এখন বাছ পালো, পুৰা ধুনীয়া চিট আছে, চবে মজাকে বহিছি। মই এতিয়া কেমেৰাটো গামলাক দিওঁ, গামলা অলপ দেখাব আপোনালোকে, চাই লওক ক্লিপ। আমি ফাইনেলি বাছত বহি দিলোঁ। 7টা বাজিল, 7টাত যোৱা মানুহ। এই তাৰ কাৰণে পাণ্ডাটোৰ উৎকাৰে নহয়। এটা সুধু জোতা অটৰ হেৰিলেই ৰাতি বোলে কুকুৰে জোতা খাইছে, তাৰ কাৰণে ৰাতি কুকুৰে কেইটাৰ কাৰণে উৎপাদন লাগিব ৰাতিপুৱা। বাপৰে, ৰাতি বোলে কুকুৰে জোতা খায়। জোতাটো খাকে অটৰ হেৰিলেই ঠিকে আছে। এইটো চান্দিপ বৰষুণ আমি যদি পুৰা যাই আছে। আমাৰ মুকুলদা পুৰা মানুহবিলাকে বহি আছে। ক'ত যাবি কালি কি টিকেট কাটিম? কালি কি টিকেট কাটিম? কালি কি টিকেট কাটিম? দাম কি? লাডু না গুড়াল লাডুটো কি বস্তু ভাই? বগা চলা পিন্ধিছে, গুড়াল লাৰি বগা চলা পিন্ধিছে, আউজ পাচ্ছি চালা পুই পুই মানুহৰ চাহ খাব নোৱাৰি। পন্তা ভাত মাৰি আহিছে ভাই, পন্তা ভাত মাৰি আহিছে। আৰু যি জোতা পিন্ধি আহিছি, বাপৰে বাপ, অপৰ হেডলাইট মৰিলে যে ভৰি দাংলি। দুনিয়াৰ মানুহ ভাই, বাছখন হ'ল মস্ত মানুহ, দুনিয়াৰ সোমাই আছে। আলুৰ বস্তাৰ নিচিনা সোমাই আছে। ভাল পাৰাৰ বাহান ভাল। আমাৰ কেঁচা শুনত টোপনিছা ৰাজদীপ, ঘুমাব নালাগে। অলপ পাছত পাহাৰত বগাব লাগিব। তুমিও যি আৰু ভাল ঘুমাবাও নেদ। বাছৰ পৰা নামলো, যাই আছো। বাপৰে মানুহ, এইখিনিৰ পৰা ইমান দূৰৰ পৰা ইমান মানুহ হৈছে। ভিতৰত আৰু বা কিমান আছে। এই ৰাতিপুৱা 8টা বাজিছে মুঠে। ये देना, ये देना, मैं तेरे वास्ते नाची रे। देना। मैं भी नाचा, मेरे को दो। क्या हेड़ा है रे? যাকে খাবা পাইছো, কিন্তু আমাৰ বস্তু আহিব নাই। পুৰীটো আহি পালাক, এতিয়া আমি মজাকে খাওঁ, খাই লৈ মন্দিৰত যাওঁ। তোমার মালে ভাই রুটি খাচ্ছে। এটা দেখে খাবার ভিডিও খাবার না। এই হিমজ্যোতিক দেখাচোন, হিমজ্যোতিক কি হারাজদীপ। ৰাইজসকল, আপোনালোকে চব ভক্তৰ ভিৰ, বৰষুণ বতৰত ভাল লাগে, সেইবাবে ইয়াত কামাখ্যা মাক দৰ্শন কৰি। জয় মা কামাখ্যা। বাকী এইখন কামাখ্যা গেট আপোনালোকে চাই লওক। আমি এতিয়া ভিতৰত সোমাম। বৰষুণ, আমি ইয়াতে আৰু ছাতা ল'ব লগা হ'ল। যি বৰষুণ ভাই, নামাম বৰষুণ। ভাল লাগি আছে। আমি বৰ্তমান খোজকাঢ়ি যাই আছোঁ। আজি বেছি মানুহ নাই, বৰষুণৰ কাৰণে চাগে, কিন্তু এনেকুৱা বৰষুণ দিলে ভালো লাগে যাই থাকি, ভাল লাগছি যাই আছোঁ আৰু দেখাই আছোঁ আগত। তাকে ভাল, ৰাস্তা খোৱা বস্তু পাই থাকে। হিমজ্যোতি লৈছে দুটা আৰু গামলা লৈছে এইটো, সৰু চলি বা মেংগ ফুৰ্তি খায়। তো আমি পালোঁ এতিয়া বৰ্তমান, এইটো কিবা এটা মন্দিৰ, এইটো তাৰপাছত যাই আছোঁ।
আগত যাওঁ যি বৰষুণ ছাতা কিনিব লগা হৈছে বাস্তৱে কিনিলা হিমজ্যোতি কিনিলা এইটোৱে নেকি মজাকৈ যাই আছোঁ আৰু ভাল লাগিছে যাই ভাগৰ লগা নাই বাকী বাবাসকলে এনেদৰে বহি থাকে আৰু এনেকৈ ৰাস্তাৰ কাষত মানে ভক্তবোৰৰ কাৰণে ভাল লাগে আৰু হৰ হৰ মহাদেৱ মজা ধুনীয়া পাহাৰখনৰ ওপৰত মেঘ লাগি আছে ভাল লাগছে আহি বেয়া লগা নাই ঠাণ্ডা পুৰা ইয়াৰ মানুহ বেয়া ভিৰ হৈছে কিন্তু ইয়াৰ পৰা গুৱাহাটী মহানগৰীখন প্ৰায় গোটেই দেখাই পায় চাই লওক ভিৰটো ধুনীয়া লাগিছে এনেকৈ ৰাস্তাত দি থাকে বঢ়িয়া ল এইটো পানী বটল আৰু বিস্কুট ধুনীয়া ৰাস্তাই বঢ়িয়া আৰু দি থকা বস্তু এইটো বোলে অনুপম তাৰ নিচিনা মচন্দ আছে গামলা গাছডাল ভাল লাগছে পুৰা ইয়াৰ গাছৰ ইয়াৰিডাল ধুনীয়া ঠাণ্ডা আৰু এই ওপৰত টিংপাত দিয়া আছে ধুনীয়া ঠাণ্ডা জেগা ভাল লাগছে যায় মোৰ কেদাৰনাথত যাই থকা ভাল লাগছে ৰাস্তাটো কাৰণে ধুনীয়া এইখান বোলে জালুকবাৰী এই কি জং ৱাটাৰফল ধুনীয়া ঠাণ্ডা বাস্তৱ কিবা ক'বা যদি কেনে লাগিছে মজা লাগছে সুন্দৰ ঠাণ্ডা ন চুনামি আহিছিল ৱাটাৰফল আপোনালোকে চাওক এই সৰু বাবুটো বেচেৰা ইমান কষ্ট কৰি বেচি আছে এইবিলাক ভাল লাগিছে দেখা পাই ইমান সৰুতে ইমান কষ্ট কৰি আছে তাৰ পৰা আমিও শিকিব লাগে যে জীৱনটো ইমান সহজ নহয় চলা ঠিকে আছে ভাল লাগিছে দেখা পাই বাবু যাবাতে মানুহ ভাই ভাল লাগছি আহি হ'লে ধুনীয়া বাপৰে মোৰ কেমেৰাত মানে পানী লাগছি সেইকাৰণে অলপ কেমেৰা কোৱালিটি এনেকুৱা হৈছে মানে পানী পৰছিল ওপৰত বৰষুণ দিছিল না গৰম কত মানুষ রে কত মানুষ আপনার দুনিয়ার ভিড় মানুষ ভাল লাগছে নয় আইসক্রিমের জুতি গামলা আহিলো দৰ্শন কৰিলো দেওখন মানে দৰ্শন কৰিব পৰা নাই মন্দিৰ দৰ্শন কৰিলো ভাল লাগছে আৰু ভাল লাগছে বোলো মানে ভাগাৰ ফিল ভাগা ফিল্ডটো হৈছে নহয় বহুত কষ্ট লাগে না আৰু এতিয়া আইচক্ৰীম খাবা সোমালো ইয়াতে গৰম লাগছে বহুত আইচক্ৰীম ব্ৰেক যাই আছোঁ আৰু লাহে লাহে তোমাৰ গামলাজনে খোৱা হয় নে খায়ে আছে ভাই বয়া খাই আছে এতিয়া আমি লৈ নিওঁ আৰু এটা আমি চুকুতে গৈছিলোঁ চেণ্ডেল এযোৰ পাছত এতিয়া আমি লৈ যাওঁ এই বাস্তৱে আনিব বোলে 7 টকা খিলাৰি সেইকাৰণে বহি আছোঁ জিৰাই আছোঁ এই তলত ৰছী জান দিছি আৰু ভক্ত বহুত আছে তলত ৰছী জান দিছে সকলোতে আমি এতিয়া বিস্ত্ৰী বনাই চাই আছোঁ আগত চাওঁ এতিয়া খাই লৈ পেলাই ঘৰত যাওঁ খাব আহিছোঁ
ধুনীয়াকৈ এখন এনেকুৱা ইউনিক হতো শুনিছো মানে হান্দিত ভাত বনাই আছে আৰু বিয়াখন ওলাইছে ভাল লাগছি ন এতিয়া খাওঁ আমি গাইছ বহুত ভোক লাগি আছে ঐ ইমজেটিকে নাই ৰাইজসকল আমি ভাত চাত খাই ঘৰৰ ফালে ৰাওনা হ'লো হিমজ্যোতি কিবা ক কৰিছে কোৱা ৰাজদীপ বৰ বহুত হৈছে সাদা তুমি ভিডিঅ'টো আগত দেখি কৰা আৰু ক'ব লগা নাই আগত দেখি বহিছে সন্দীপৰ আগত বহিছে লডা মানে বাস্তৱ তোৰ ৰাজদীপ দা তুই অলপ বেছি ফাল্টু কথা কিন্তু কি লডা মাত থাকা মোৰ হৈছে নেকি সাদা হা ৰাইজসকল আমি বাছখন চেঞ্জ কৰিলো বাকী দেখাই আছো তোমাৰ লডা ভাই এই ৰাজদীপ বাকী কথা ক বাকী হিমজ্যোতি থাম দিম কিবা পাতি আছে পিছত কিয়া হিমজ্যোতি কি পাতি ৰ ৰাজদীপ কেন ৰ শ্ৰদ্ধাৰ ব্লগ বলিয়া ৰাইজ আজি ব্লগটো ইয়াতে সমাপ্ত কৰিলো বাকী আকৌ নেক্সট ব্লগত লগ পাম কিবা বাই বাই গাইছ আকৌ নেক্সট ব্লগত লগ পাম